গুড ইভিনিং স্টুডেন্টস। তো তোমালোকৰ টেট পৰীক্ষা আহি পাইছে আৰু এই টেট পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি টেট পৰীক্ষাৰ এটা বিষয় সমাজ বিজ্ঞানৰ যি বিষয় সেই বিষয়টোৰ ওপৰত আমি অলপ সোনকালে কাম কৰিব লাগিব আৰু সেয়েহে আমি নতুন এটা ইনিচিয়েটিভ লৈছোঁ এতিয়াৰ পৰা ছ'চিয়েল ছায়েন্স এক্সেলেটৰ নামৰ এটা প্ৰগ্ৰাম আমি চলাম আৰু এই প্ৰগ্ৰামৰ অন্তৰ্গত তোমালোকক মই সংক্ষিপ্ত সময়ৰ ভিতৰত কিছু ছ'চিয়েল ছায়েন্সৰ বিষয়ে বুজাবলৈ চেষ্টা কৰিম। তো আজি চোৱা, আজিৰ আমাৰ বিষয় হ'ল আমাৰ পৃথিৱী। আজিৰ এই বিষয় আমাৰ পৃথিৱীৰ আজিৰ বিষুৱ ৰেখা, কৰ্কটক্ৰান্তি ৰেখা, মকৰক্ৰান্তি ৰেখা, পৃথিৱীৰ মেৰুনো কি, আন্তৰ্জাতিক সময়ৰেখা কি, এইবিলাকৰ বিষয়ে অলপ আমি আলোচনা কৰিম তোমালোকৰ লগত, ঠিক আছে? তো চোৱা, এইখন মই পৃথিৱীৰ এটা চিত্ৰ আকাৰ প্ৰয়াস কৰিছোঁ মই। তো ইয়াতে চোৱা, পৃথিৱীৰ যিটো ওপৰৰ ফাল, এই গোলাকাৰ আকৃতিৰ যিটো ওপৰৰ ফাল, সেইটো ফালটোক আমি উত্তৰ মেৰু বুলি ক'ব পাৰোঁ, ঠিক আছে? আৰু দক্ষিণ ফালটোক দক্ষিণ মেৰু বুলি কোৱা হয়। এতিয়া আমাৰ সুবিধাৰ অৰ্থে, মানুহৰ সুবিধাৰ অৰ্থে আমি কি কৰিছোঁ, এই পৃথিৱীৰ ওপৰত কিছুমান ৰেখা কল্পনা কৰিছোঁ, কিছুমান কাল্পনিক ৰেখা আমি নিজে কল্পনা কৰি লৈছোঁ। আৰু সেই ৰেখাবোৰ আমি এই কাৰণে কল্পনা কৰি লৈছোঁ যে যাতে এই ৰেখাবোৰৰ দ্বাৰা আমি কি কৰিব পাৰোঁ, কোনো এটা প্লেচ, কোনো এটা ঠাই পৃথিৱীৰ কোন স্থানত অৱস্থিত সেই বিষয়ে আমি এটা স্পষ্ট ধাৰণা লাভ কৰিব পাৰোঁ। তাৰ বাবে আমি কি কৰিছোঁ, পৃথিৱীখনত কিছুমান কাল্পনিক ৰেখা আমি ভাবি লৈছোঁ যে এইডাল বিষুৱ ৰেখা বা এইডাল 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখা, এনেদৰে আমি ভাবি লৈছোঁ আৰু সেই হিচাপে কামবিলাক চলি আছে। এতিয়া পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰুক যিডাল ৰেখাৰে আমি এনেদৰে ক'ব পাৰি যে যিডাল ৰেখাই পৃথিৱীক সোঁমাজেৰে যিডাল ৰেখাই উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ দুই ভাগ কৰিছে, সেই কাল্পনিক ৰেখাটোৰ নাম কি? বিষুৱ ৰেখা, ঠিক আছে? যিডাল ৰেখাই কি কৰিছে, পৃথিৱীক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ নামৰ দুই গোলাৰ্ধত বিভক্ত কৰিছে, সেই ৰেখাটোক আমি কি বুলি কওঁ? বিষুৱ ৰেখা বুলি কওঁ। বিষুৱ ৰেখা নামেৰে জানো। ইয়াক 0 ডিগ্ৰী অক্ষৰেখা বুলিও কোৱা হয়। 0 ডিগ্ৰী অক্ষৰেখা বুলি কোৱা হয় কাৰণ এই ৰেখাটোৰ মান 0 ডিগ্ৰী, ঠিক আছে? সেইকাৰণে এইটো 0 ডিগ্ৰী অক্ষৰেখা বুলি কোৱা হয়। ইয়াৰ পিছত এই বিষুৱ ৰেখাৰ সমান্তৰালকৈ আন কিছুমান কাল্পনিক ৰেখা আমি কল্পনা কৰিছোঁ, যিবোৰ ৰেখা কি কৰিছে, পৃথিৱীক এই বিষুৱ ৰেখাৰ সমান্তৰালকৈ কাটিছে। এই ৰেখাবোৰ দেখিবলৈ পাইছে, এই ৰেখাবোৰক কি ৰেখা বুলি কোৱা হয়? অক্ষৰেখা বুলি কোৱা হয়। বিষুৱ ৰেখাৰ সমান্তৰালকৈ থকা ৰেখাবিলাকক কি ৰেখা বুলি কোৱা হয়? অক্ষৰেখা বুলি কোৱা হয়। এতিয়া এই অক্ষৰেখাবোৰৰ ভিতৰতো আকৌ 23.5 ডিগ্ৰী নৰ্থ, 23.5 ডিগ্ৰী উত্তৰ যি অক্ষৰেখা, সেই অক্ষৰেখাডালক কি ৰেখা বুলি কোৱা হয়? কৰ্কটক্ৰান্তি ৰেখা বুলি কোৱা হয়। এই 23.5 ডিগ্ৰী উত্তৰ অক্ষৰেখাডালক কৰ্কটক্ৰান্তি ৰেখা বুলি কোৱা হয় আৰু 23.5 ডিগ্ৰী দক্ষিণ যিডাল অক্ষৰেখা, এইডালক কি বুলি কোৱা হয়? মকৰক্ৰান্তি ৰেখা বুলি কোৱা হয়। ইয়াৰ পিছত একচুৱেলি পৃথিৱীৰ সোঁমাজেদি এডাল মেৰুদণ্ড আছে বুলি কোৱা মই আঁকি দেখুৱাৰ প্ৰয়াস কৰিছোঁ। এই ৰেড কালাৰ দি যিডাল দীঘলীয়া লাইন দিয়া হৈছে, এই লাইনডাল পৃথিৱীৰ মেৰুদণ্ড বুলি কল্পনা কৰা হৈছে। তো পৃথিৱীৰ সোঁমাজেৰে এডাল শলা পাৰ কৰাই দিলে, যদি পাৰ কৰাই দিয়া হয়, কাল্পনিক শলা এডাল পাৰ কৰাই দিয়া হয়, সেইডালক আমি পৃথিৱীৰ মেৰুদণ্ড বুলি ক'ব পাৰোঁ, ঠিক আছে? ইয়াৰ পিছত কি কৰিছে, মানে স্থান নিৰ্ণয় কৰাৰ বাবে আৰু কিছুমান ৰেখা আমি কল্পনা কৰিছোঁ, যিবিলাক আমি দ্ৰাঘিমা ৰেখা বুলি কওঁ। এই ৰেখাবোৰ কি হয়? এই ৰেখাবোৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী ৰেখা। উত্তৰ মেৰুৰ পৰা আৰম্ভ কৰি দক্ষিণ মেৰুক যিবোৰ ৰেখাই সংযোগ কৰে, উত্তৰ মেৰু দক্ষিণ মেৰু সংযোগী যিবোৰ ৰেখা, সেইবোৰ ৰেখা কি বুলি কোৱা হয়? দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। দ্ৰাঘিমা ৰেখা, ঠিক আছে? দ্ৰাঘিমা ৰেখা। তো ইয়াৰে 0 ডিগ্ৰী যিডাল দ্ৰাঘিমা ৰেখা, সেই ৰেখাডাল ইংলেণ্ডৰ গ্ৰীনিচ মান মন্দিৰৰ ওপৰেদি গৈছে। এই ৰেখাডাল 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখাডালক আন্তৰ্জাতিক সময় ৰেখা বুলিও কোৱা হয়। 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখাডালক। আৰু এই ৰেখাডালে কি কৰে? এই ৰেখাডালৰ দ্বাৰাই আন্তৰ্জাতিক যি সময়, সেই সময় নিৰ্ণয় কৰা হয়, ঠিক আছে? এতিয়া থুলমূলকে আজি পৃথিৱীৰ আমি অক্ষৰেখা দ্ৰাঘিমা ৰেখা এইবিলাকৰ বিষয়ে গম পালোঁ।
আৰু পৃথিৱীৰ এই ওপৰৰ মেৰুটোক য'ত নেকি দ্ৰাঘিমা ৰেখাবোৰ সংযুক্ত হৈছে, গোটেইবিলাক দ্ৰাঘিমা ৰেখা যি উত্তৰ ফালে য'ত সংযুক্ত হৈছে তাক উত্তৰ মেৰু বুলি কোৱা হ'ব। আৰু দক্ষিণ ফালে য'ত সংযুক্ত হৈছে গোটেই দ্ৰাঘিমা ৰেখাবোৰ তাক কি বুলি কোৱা হ'ব? দক্ষিণ মেৰু বুলি কোৱা হ'ব। ঠিক আছে, আজি আমি কি শিকিলো? কৰ্কটক্ৰান্তি ৰেখা কাক বোলে? 23 ডিগ্ৰী নৰ্থ যি অক্ষৰেখা তাক কৰ্কটক্ৰান্তি বোলে। মকৰক্ৰান্তি কাক বোলে? 23 হাফ ডিগ্ৰী যিডাল অক্ষৰেখা তাক কৰ্কটক্ৰান্তি বোলে নৰ্থৰটোক, আৰু সাউথৰ 23 হাফ ডিগ্ৰী মকৰক্ৰান্তি বুলি কোৱা হয়। 0 ডিগ্ৰী দ্ৰাঘিমাক কোৱা হয় কি? আন্তৰ্জাতিক সময়ৰেখা বুলি কোৱা হয়। আৰু পৃথিৱীৰ এটা কাল্পনিক মেৰুদণ্ড আছে আমি জানিলো। ইয়াৰ পিছৰ শ্ৰেণীৰ পৰা ইয়াৰ পিছৰ যি ক্লাছ হ'ব তাত আমি এনেধৰণৰ টপিকবিলাক ছ'চিয়েল ছায়েন্সৰ টপিকবিলাক সৰুকৈ আলোচনা কৰি গৈ থাকিম, যাৰ দ্বাৰা নেকি তোমালোকৰ কি ছ'চিয়েল ছায়েন্স বিষয়টো বুজাত অলপ সহায় হ'ব। তো আজিলৈ এইখিনিতে শেষ কৰিছোঁ টপিকটো। কালিৰ পৰা মই আৰু ভালকৈ তোমালোকক নতুন টপিকবিলাক ডিছকাছ কৰি গৈ থাকিম। তো আজিলৈ ইমানখিনিতে শেষ কৰিছোঁ।